তো গাইজ গুড মৰ্ণিং আৰু আজি ব্ৰেকফাষ্টটোত মানে চাহ তাহ একো নাখাওঁ চিধা ভাত খাম কাৰণ খুব ইম্পৰ্টেণ্ট কাম এটা আছে কি অলপ ইম্পৰ্টেণ্ট কাম আছে চাওঁ ভিডিঅ' বনাব বুলি বনাম নহ'লে আৰু চব জেগাতে নৰি না গাইজ কি ধুনীয়া খানা চাম মোৰ ফেভাৰেট বিলাহী এইফালে আলু খানা দালি তো এইফালে আছে মাছ ভাজা গোটেই আলু খানা চবতকৈ বেছি ফেভাৰেট মোৰ আলু খানা তাৰপিছত লগতে আছে বিলাহী আৰু সৰু মাছ ভজা গাইজ কোনে কোনে খাই ভাল পায়নো সৰু মাছ মজা বহুত ইম্পৰ্টেণ্ট কাম আছে লগ চলি এটা আহিছোঁ মোক নিবাৰ কাৰণে মানে গাড়ীখন নাই আমাৰ ভাইটি অফিচত লৈ গৈছে গতিকে আজি নাজানো আৰু ব্লগটো ভালকৈ কমপ্লিট কৰিব পাৰোঁ নোৱাৰোঁ যিহেতুকে 30 days ব্লগিং চেলেঞ্জ লৈছিলোঁ নবনালেও নহয় তো নেক্সট অহাকালি ব্লগটো কিন্তু বম ব্লগ হ'ব যায় আপোনালোকে জানে সকলোৱে যোৱাকালি এটা কিমান ডাঙৰ ঘটনা হ'ল যে UK07 ৰাইডাৰ বাবু ভাইয়া কালি ইনষ্টাগ্ৰামত লাইভ ভিডিঅ' আহি কিনে মানে বহুত 120ৰ ওপৰত স্পীডত গাড়ী চলাই কিনে এক্সিডেণ্ট কৰিলা বাবু ভাইয়া আগতে 2 ঘণ্টাৰ এটা ভিডিঅ' বনাইছিল ইউটিউবত আৰু কৈছিল যে মই বহুত ডিপ্ৰেশ্যনত আছোঁ মোৰ ফেমিলি বহুত ডাঙৰ প্ৰব্লেম চলি আছে তো তাৰপিছত বহুতে 90% মানুহে কি কৈছিল নাই সি ভিউচৰ কাৰণে কৈছে আৰে ভাই এইগিলা ড্ৰামা আছে সি যদি মৰি গ'ল তেতিয়া কি কৰিলি তহঁতে মানুহটো বাচাব পাৰিলি হয় যদি সি মৰি গ'ল হয় কোনোবাই তাক জিন্দা কৰিব পাৰিলে হয় নেকি গতিকে এনেকুৱা কৰিব নালাগে ঠিক আছে যদি ভিউচৰ কাৰণে কৈছে মানি ল'লোঁ ভিউচৰ কাৰণে কৈছে সি বেয়া মানুহ কিন্তু যদি ভিউচৰ কাৰণে নকৰি কিনে সঁচাকৈ যদি সি ডিপ্ৰেশ্যনত আছে বা যোৱাকালি যিটো ঘটনা হ'ল ভগৱান সহায় আছে কাৰণে সি বাচি গ'ল যদি কিবা এটা হৈ গ'ল হয় গতিকে এনেকুৱা মেণ্টেলিটি নাৰাখিবি ভাই ঠিক আছে যদি সি ড্ৰামা কৰিছে ভাল কথা মানুহটো একো নহয় ভিউজ 2 এটা পাছি আৰু কি হ'ল তাতে কিন্তু যদি সঁচাকৈ কৈছিল সেই কথাটো কান্দি 2 ঘণ্টাৰ ভিডিঅ' বনাইছে ইমান ডিপ্ৰেছড হৈ কিনে বনাইছে তাৰপিছতো বহুতে কৈছে ভিউজ ড্ৰামা কালি কি হ'ল ভিউজ ড্ৰামা ভগৱান সহায় আছে কাৰণে বাচিলা গতিকে এইগিলা নাপায় ক'বৰ কাৰণে এনেকুৱা মানে কি ক'ম আৰু সঁচাকৈ বহুত বেয়া লাগছে আৰু এতিয়া গম পোৱা মতে ঠিক ভালে আছে ICUত আছে আৰু মানে এনেকৈ এইটো গম পাইছোঁ আৰু ভগৱানে ভাল কৰি দিয়ক জল্দি নতুন জাৰ্নি ষ্টাৰ্ট কৰক লাইফৰ এটা নতুন জীৱন পাছি ভালকৈ জীয়া পোকা এটা ইমান বেয়া কেয়াৰ মানে ইমান বেয়া চাউণ্ড কৰি থাকে যে উপায় নাই কিবা এটা কামত বিজি আছিলোঁ কাৰণে এতে মই ভালকৈ বনবা কেয়াৰ এয়া দেখিছা তো ঠিক আছে আজি ইয়াতে শেষ কৰোঁ নেক্সট ভাল 30 days ব্লগিং চেলেঞ্জ কমপ্লিট কৰিব লাগিব গাইজ